যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে B.ed সমাপ্ত কৰিছে আৰু যিসকলে B.ed পাঠ্যক্ৰম গ্ৰহণ কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ'ম বুলি আচলতে আশা কৰিছে বা সপোন দেখিছে, সেইসকল প্ৰাৰ্থীয়ে এতিয়াৰ পৰা চৰকাৰী বিদ্যালয় প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিব নোৱাৰিব প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে। হয় বন্ধুসকল, ঠিকেই শুনিছে। আৰু এই যিটো খবৰ, সেই খবৰটো মই দিয়া নাই, খবৰটো দিছে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে। আপোনালোক সকলোৱে হয়তো জানে বা কিছুমানে হয়তো নাজানিব পাৰে যে 2018 চনৰ পৰা ৰাজস্থান চৰকাৰে নিজাববীয়াকৈ এটা গোচৰ তৰিছিলে বা এটা কেছ খেলিছে বুলি ক'ব পাৰি B.ed ডিগ্ৰীধাৰীৰ বিৰুদ্ধে, যে LP স্কুলত প্ৰাথমিক বিদ্যালয়ত B.ed উত্তীৰ্ণসকলক আবেদন কৰিব দিব নালাগে, তেওঁলোকক UP তথা আপাৰ প্ৰাইমাৰী, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী সেইটো লেভেলত আচলতে আবেদন কৰিব দিব লাগে আৰু LP স্কুলত B.edক এপ্লাই কৰিব দিব নালাগে বুলি 2018 চনৰ পৰা এটা যি আচলতে কেছ চলি আছিলে, সেই কেছৰ আজি শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে আৰু ফাইনেল ডিচিশ্যন দিছে যে এতিয়াৰ পৰা LP স্কুলৰ কাৰণে B.ed উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াৰ ফলাফলত আচলতে বহুতো B.ed ডিগ্ৰীধাৰীৰ কাৰণে বহুতে বেয়া খবৰ, কাৰণ LP স্কুলত যথেষ্ট পোষ্ট ওলায় আৰু বিপৰীতে যিসকলে D.el.ed কৰি থৈছে তেওঁলোকৰ কাৰণে খুব এটা ভাল খবৰ। আৰু এতিয়াৰ পৰা আচলতে যি নিযুক্তি হ'ব, সেই নিযুক্তিত প্ৰায় নিশ্চিত হৈছে যে তেওঁলোকে আবেদন কৰিব নোৱাৰিব প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত। আৰু যেতিয়া নেকি ইয়াৰ অফিচিয়েল নটিফিকেশ্যন ওলাব, তেতিয়া আমি পুনৰ ভিডিঅ' প্ৰকাশ কৰিম। আৰু এই বাতৰিটো আজি প্ৰকাশ পাইছে, এতিয়ালৈকে অফিচিয়েলি নটিফিকেশ্যন তথা CBSE ৱেবছাইটত দিয়া নাই, কিন্তু আচলতে সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু বিভিন্ন ৰাজ্যৰ যিবোৰ স্থানীয় বাতৰি সেইবিলাকত প্ৰকাশ পাইছে। আৰু যেতিয়া নেকি আমাৰ অফিচিয়েল নটিফিকেশ্যন দিব, তেতিয়া আমি ভিডিঅ' আকাৰে প্ৰকাশ কৰিম। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি থওক, যেতিয়া আমি ভিডিঅ' দিম তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব। ধন্যবাদ।